हेलो गाइस, एया मैं आমৰ আচাৰ বনাইছো। এতিয়া যেতিয়া আমৰ বতৰ তাৰ কাৰণে ময়ো সেই আমৰ আচাৰ বনালো। তাৰ কাৰণে মই প্ৰথমতে আম অলপ ললো, তাক সৰু সৰুকৈ কাটি নিমখ সানিলো। তাত মই জলকীয়া গুড়ি দিলো, হালধি গুড়ি দি ভালদৰে মিহলালো। মিহলাই অলপমান ৰ'দত দিলো। দিয়াৰ পাছত মই এটা কেৰাহী ললো, তাত ধনিয়া গুটি, জিৰা গুটি, মিঠি গুটি আৰু অলপমান জনি দি পেলাই লৰালো। তাৰ পাছত মই অলপমান কালজিৰাও দিলো। দিওঁতে তাৰ পাছত মই শুকান জলকীয়া কেইটামান দি ভালদৰে অলপমান গৰম হ'বলৈ দিলো। দি পেলাই তাত মই কেইটামান বগা সৰিয়হ দিলো, চফগুটি কেইটামান দিলো। দি ঠাণ্ডা হ'বলৈ নমাই থৈ তাক মিক্সিত গুড়া কৰি ললো। এটা কেৰাহী ললো, কেৰাহীটোত মই তেল গৰম কৰিলো, তাত পাঁচফোৰণ আৰু শুকান জলকীয়া দিলো আৰু আমখিনি তাত ঢালি দিলো। ভালদৰে মিহলাই লৈ তেলৰ লগত মিলাই দিলো। তাৰ পাছত সেই পিচি থোৱা মছলাখিনি তাত ঢালি দিলো। সেই মছলাখিনি গোটেই আমখিনিত লাগি ধৰাকে ভালদৰে মিহলালো। তাত অলপমান মই ৰং হ'বৰ কাৰণে কাশ্মীৰী লাল মিৰ্চ দিলো আৰু অলপমান কাটি থোৱা শুকান জলকীয়া কেইটামানো দি দিলো। দি ভালদৰে লৰাই লৈ তাক মিহলাই দিলো। লৈ মোৰ এই আমৰ আচাৰ হৈ গ'ল। তাৰ পাছত মই সেই আমখিনি মই এটা বটলত ভৰালো। এয়া মোৰ আমৰ আচাৰ হৈ গ'ল। এই আমৰ আচাৰ আপোনালোকে 2-3 বছৰলৈ ভালদৰে ৰাখিব পাৰিব, অকণো বেয়া নোহোৱাকৈ বহুত দিনলৈকে ৰাখি থ'ব পাৰিব।